হঠাৎ দুজনমান চীনা সৈন্যৰ খং উঠিল আৰু তেওঁলোকে লগে লগে আগজাননী দিছে যে আজিৰ ভিতৰত আমাৰ যুদ্ধ হ'ব আৰু তেওঁলোকে চিঞৰিবলৈ আৰম্ভ কৰিলে। আনফালে দুগৰাকী সুন্দৰ যুৱতীয়ে তেওঁলোকৰ ২৪ বছৰীয়া জন্ম জয়ন্তী পালন কৰি আছে। সুন্দৰ যুৱতী দুজনৰ নাচন বাগনত এজন নাগৰিক আহি পালে আৰু তেওঁ আৰম্ভ কৰিলে নাচিবলৈ। আনফালে এজন যুৱকে তেওঁৰ নিজৰ বন্দুক লৈ যুদ্ধৰ আগজাননী পাই তেখেতো আগবাঢ়ি আহিলে আমাৰ যুদ্ধ ক্ষেত্ৰলৈ। আনফালে এজন যুৱকে তেখেতে নিজেই এখন যুদ্ধৰ বাহন সাজি উলিয়াইছে আৰু তেখেতৰ বাহনখনক দেখি ৰাইজে আগুৰি আগুৰিছে। আনফালে এজন যুৱকে যুদ্ধৰ আগজাননী পাই টিংপাতবোৰ খুলিবলৈ আৰম্ভ কৰিছে। এজন যুৱকে চিঞৰি তেওঁ গাড়ীখন ৰেডি কৰিব কৈছে। ইফালে যুদ্ধ আৰম্ভ হ'ল বুলি চিঞৰি আছে আৰু এইফালে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে এজন চীনা যুৱকৰ হাহাকাৰ লাগি পৰিল আৰু এইফালে এখন তেওঁলোকৰ ট্ৰেংক বাগৰি পৰিল আৰু ৰছীৰে বান্ধিও ৰখাব পৰা নাই তেওঁলোকৰ ট্ৰেংকখন। লগে লগে চীনা যুৱক যুৱতীসকলে দাউৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকৰ লাঠি জোং লৈ। হেল্ল' গাইছ, মই গুগিল আৰু আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া ভিডিঅ'। মানে এনেকুৱাকৈ আজিৰ পৰা ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ, কাৰণ মই ভাবিছিলোঁ বেলেগ ভিডিঅ' বনাম। তো বেলেগ ভিডিঅ'ত মানে প্ৰেংক টাইপৰ ভিডিঅ' বনাব লাগিলেতো মোক কেমেৰা লাগিবতো, মোৰ মানে কেমেৰা নাই। সেইবাবে মই ভাবিছোঁ এনেকুৱাকৈ ভিডিঅ' বনাই যাম। তো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো হৈছে ফকতীয়া খবৰ, মানে ফকতীয়াকৈ খবৰসমূহ দি যাম আৰু এনেকুৱাকৈ আপোনালোকক হহুৱাই যাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে পিছলৈও আপোনালোকক এনেকুৱাকৈ ভিডিঅ' দি যাম। তো হাঁহি থাকক আৰু মোৰ ভিডিঅ' চাওক। বাই বাই।